গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। গাইজ, আজি যাবলৈ আহিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ, আৰু গাইজ বাটতে বৰষুণে পালে আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'ল ভালকৈ। গতিকে মানে ডাইৰেক্ট আপোনালোকক এতিয়া ব'লক দেখুৱাম, মেইন জেগাত দেখুৱাম। ব'লক ভিডিঅ'টো শেষলৈকে চাই যাব। ফাইনেলি গাইজ পাইছোঁহি পূৰা ব'লক। গাইজ ৰাস্তাটো আপোনালোকে চিনি পাইছে চাগে, এটা পূৰা মানে ব্যস্ত ৰাস্তা। ব'লক পূৰা এক্সাইটেড হৈ আছোঁ মানে চাবলৈ। পূৰা মানে বৰষুণ অৱস্থা বেয়া কৰি দিলে, পূৰা বৰষুণ। আৰু গাইজ চাওক না, এইফালে মণ্ডপ আছে এডোখৰে, মানে মন্দিৰটো আছে আৰু এইডোখৰে চাওক পূৰা মজা মানে। আৰু এইফালে সোমাই এইফালে গাইজ চাওক, এইফালে মানে মন্দিৰলৈ সোমাই যায় এইখন গেটে। ব'লক ভালকৈ দেখুৱাম, বাইকখন থৈ আহোঁ। চলো। আমি গাইজ বৰ্তমান নগাঁৱত নাই, আছোঁ দেৰগাঁও। চাওক মৃত্যুঞ্জয় মন্দিৰ। গাইজ মানে পূৰা বৰষুণত তিতি মানে অৱস্থা নাইকিয়া হৈছিলে, সেইকাৰণে মানে কেমেৰাও দেখিছে আপোনালোকে, ভিডিঅ' কোৱালিটি ভাল অহা নাই চাগে।